Hello guys. Hello guys, আজি আমাৰ খানা মাংস আছে আৰু এফালে আমাৰ দেতা তাৰপিছত হাই কৈ দিয়া দেতা হাই এৰে মোৰ ছোৱালী তাইৰ নাম পৰি শইকীয়া দেই আৰু তেনেকৈ চলি আছে আজি মাৰ অপাৰেশ্যন কৰিছিলে আৰু পেটু ফালিছিলে তাৰপিছত মায়ে আজি বেলেগ খানা খাব চয়াবিন নাখায় তাৰপিছত আৰু এয়া মাহী হাই কৈ দিয়া আৰু তুমি কি খাবা কৈ দিয়া আৰু মই মাংস খাম মাংস খাবৰ কাৰণে কান্দিছিলা নে মাহী কিবা এটা কৈ দিয়া কি ক'ব তাই মাংস খাবৰ কাৰণে কি কৰিছিলে কি কাম কৰিছিলা কৈ দিয়া আৰু আজি মই কান্দিছিলোঁ কিহৰ কাৰণে মাংসৰ কাৰণে আৰু সেইকাৰণে তুমি কি কৰিছিলা কিন্তু বহি বহি কি হেল্প কৰিছিলা পিঁয়াজ নহৰু গুচাইছিলোঁ আৰু মাংস খাম বুলি আৰু মাংসটো কোনে বনাব আজি আৰু মাংসটো কোনে বনাব আজি মাহীয়ে আৰু আজি তেনেকৈ চলি আছে কোনে বেছি ভাল মাংস বনাই কৈ দিয়া কোনে বেছি ভাল মাংস বনায় আৰু কোনে বনায় মই বনালে আইতাই বনাই নে মায়ে বনায় মাহী ইয়া তেতিয়া আৰু এনেকৈ চলি আছে কামবেলা এনেকৈ চলি আছে আৰু কামবেলা আৰু এতিয়া আমি ভাত খাম তাৰপিছত আৰু প্লেনিংটো কৈ দিয়া ফিল্ম এখন আজি আমি ফিল্ম এখন চালোঁ আৰু মাহীও চালে তাৰপিছত আৰু চাই কেনেকুৱা মজা লাগিলে তাৰপিছত চাই ইমান ভাল লাগিল আপোনালোকে এনেকুৱা ফিল্ম চাব পাইছেনে আৰু তেনেকৈ এতিয়া চলি আছে এতিয়া আমি ভাত খাম এতিয়া বাই 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 সি ইউ গুড নাইট আৰু আপোনালোকৰ খবৰ ভালনে তাৰপিছত মোৰ খবৰ ভাল তাৰপিছত কাইলৈ মই ঘৰলৈ যামগৈ কাইলৈ যাবা আৰু ময়ে মাকে সোধা নাই আৰু এয়া মাহী আৰু মই ৰেডিঅ' চেণ্টাৰ গান গাইছিলোঁ তাৰপিছত চব আহিছিলে তালৈ তাৰপিছত আৰু এনেকৈ চলি আছে কামবিলাক তাৰপিছত চবে ৰেডিঅ' চেণ্টাৰ দেখা পাইছেনে আৰু তাত গানো গোৱাইছে সাধু কোৱাইছে আৰু কবিতাও আবৃত্তি কৰাইছে ধেৰ কৰাইছে আৰু এনেকৈ আৰু কামবিলাক চলি আছে তাৰপিছত এতিয়া আমি ভাত খাম আজিলৈ ভিডিঅ'টো শেষ ইমান কনে বাই বাই